হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল। পিন্সি মেকআপ আৰ্টিষ্টৰ অন্য এটা ব্লগলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ হোজাইত এটা মোৰ মেকআপ আছে আৰু দেখুৱাই আছোঁ, চাই থাকিব। নতুন যদি ভিডিঅ' যদি চাই আছে মোৰ চেনেলটো, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব। আৰু এয়া তাত থ'ম না। বল। ঘৰৰ পৰা সোনকালে ওলাই আহিছিলোঁ কাৰণ বেলেগ কাম এটাও আছিলে আৰু সেয়েহে তেনেকৈ একো খাই অহা নহ'ল। আৰু হোটেল এখনত আহি সোমাই লৈ পিনে এনেকৈ ভাত খাই ল'লোঁ। খাই মেলি কাৰণ বিয়া ঘৰত কিমান টাইম লাগিব বা ঠিকনা নাই, সেয়েহে আৰু আহি পাই গ'লোহি এয়া বিয়া ঘৰ। আৰু আহোঁতে লৈ আহিলোঁ কইনালৈ এয়া ফুল খোপাত গুজিবলৈ, এয়া ধুনীয়া ধুনীয়া ফুল লৈ আহিলোঁ। আহি পাই গ'লোহি বিয়া ঘৰ আৰু এয়া বিয়া ঘৰৰ পৰিৱেশ দেখুৱাই দিছোঁ। আৰু ইয়াত আছে আজি তোলনি বিয়া, বৰ বিয়া নহয় আচলতে। আৰু মই ভিতৰলৈ সোমাই আহিলোঁ, ইয়াৰ ভিতৰৰ ভাগ দেখুৱাই দিছোঁ, দেখা পাইছে। আৰু ভিতৰলৈ মোক মাতি নিলে এনেকৈ ধুনীয়াকৈ, তেওঁলোক বহিবলৈ দিলে। বহি ল'লোঁ, বহি লোৱাৰ পাছত চাহ পানী দিলেহি আৰু তাৰপিছত মই মোৰ কামত লাগি গ'লোঁ। এয়া কইনাৰ বিফ'ৰ লুকটো দেখুৱাই লৈছোঁ, দেখা পাইছে কইনাৰ বিফ'ৰ লুক। একদম সৰু টিকলি মিকিলি, ধুনীয়া দেখিবলৈ, দেখিছেনে টিকলিজনী। বেছ মেকআপ মোৰ কমপ্লিট হৈছেহি, এয়া দেখা পাইছে মোৰ বেছ একদম কমপ্লিট হৈ গ'ল। আৰু এতিয়া আই মেকআপটো ডান কৰিম, আই মেকআপটো চাব পাৰিব। এয়া আই মেকআপ মই কৰি আছোঁ, আই মেকআপটো ডান হৈ গৈছেহি। কেনেকুৱা লাগিছে আই মেকআপটো জনাবচোন আপোনালোকে কমেণ্ট কৰি। আৰু এতিয়া মই লগাই দিছোঁ লিপষ্টিক কালাৰটো অকণমান মই ডাৰ্ক ছেডত ৰাখিছোঁ। আৰু এতিয়া আহিলে চাদৰ মেখেলা পিন্ধোৱা পাল। চাদৰ মেখেলাযোৰ দুয়োফালে ভাঁজ দি লৈ পিনে পিন্ধোৱা যিটো ষ্টাইল খুব চলিছে, সেয়েহে এনেকেই মই পিন্ধাই দিছোঁ। হেয়াৰ ষ্টাইলটো মই শেষত কৰোঁ। মই এতিয়া গহনাবোৰ পিন্ধাই দিছোঁ। আগৰ ভিডিঅ'টো দেখা পাইছে, মই গহনাবোৰ ফাৰ্ষ্ট পিন্ধাই লৈ তাৰপিছতহে হেয়াৰ ষ্টাইলটো কৰোঁ। কাৰণ হেয়াৰ ষ্টাইলটো আগতীয়াকৈ নকৰোঁ, গহনাবোৰ পিন্ধাই মেলি লৈ পিনে কৰোঁ। কিয়নো হেয়াৰ ষ্টাইল কৰাৰ পিছত গহনাবোৰ পিন্ধালে গহনাবোৰ হেয়াৰ লাগি লৈ পিনে হেয়াৰ ষ্টাইলটো বেয়া হৈ যায়। সেয়েহে মই বিশেষকৈ তেনেকেই ইউজ কৰোঁ, গহনাবোৰ ফাৰ্ষ্টত পিন্ধাই তাৰপিছতহে হেয়াৰ ষ্টাইলটো মই দিব চেষ্টা কৰোঁ। কোনে কোনে মোৰ দৰে হেয়াৰ ষ্টাইল নকৰা আগতে গহনাবোৰ পিন্ধাই, প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া আহিল ইয়াৰিং পিন্ধোৱা পাল। ইয়াৰিং পিন্ধাই লৈ পিনে মই লাগি যাম হেয়াৰ ষ্টাইলটো কৰি লৈ পিনে আপোনালোকলৈ মই ফুল লুকছটো দেখুৱাই দিম। হেয়াৰ ষ্টাইলটো মোৰ কমপ্লিট হৈ গ'ল। এয়া মই ফুল লগাই দিম এতিয়া, ফুলবোৰ গুজি লগাই দি আছোঁ। আৰু টিকলিজনীৰ ফ্ৰণ্টত একেবাৰে বেবী হেয়াৰ্ছ আছিলে, পূৰা কাটি পিনে তাই নিজে বোলে কাটি লৈছিলে, সেয়েহে ইমান সৰু সৰু চুলি আছিলে। হেয়াৰবোৰ পূৰা চুটি হৈ আছিলে আৰু মই সেইবোৰক ধুনীয়া এটা লুকছ দিছোঁ। কেনেকুৱা লাগিলে লুকছটো ক'বচোন, কমেণ্ট কৰি লৈ পিনে জনাব মোক। আৰু আপোনালোকেও এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে নেকি কেতিয়াবা মেকআপ কৰিবলৈ গৈ? মই যেতিয়া বিফ'ৰ লুকছটো দেখুৱাইছিলোঁ, বিফ'ৰ লুকছটো তাইৰ হেয়াৰবোৰ দেখিছিলেনে, ইমান চুটিকৈ তাই নিজে কাটিছিলে। আৰু মই বহুতবাৰ এনেকুৱা সন্মুখীন পাইছোঁ। আৰু তাক আমি ধুনীয়াকৈ এটা লুকছ দিব লাগে, দি আহিছোঁ, সদায় দি গৈ থাকিম তেনেকৈ। আৰু কেনেকুৱা লাগিছে ফুল লুকছটো দেখুৱাই দিছোঁ, প্লিজ কমেণ্ট কৰি জনাব। মেকআপ কৰি শেষ হোৱাৰ পাছত মাতি লৈ গ'ল ভাত খাবলৈ আৰু পটাপটকৈ ভাতকেইটা খাই ল'লোঁ। খাই মেলি লৈ পিনে ওলাই দিলোঁ।
আৰু এনেকুৱা যদি ধুনীয়া ধুনীয়া মেকআপ লাগে তেন্তে মোক কণ্টেক্ট কৰিব পাৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া হৈ আছে। আৰু নতুন যদি ভিউৱাৰ্ছে যদি চাই আছে মোৰ ভিডিঅ'বোৰ তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিল ফুল লুকছটো সেইটোও জনাব। তেন্তে আজিলৈ আহিছোঁ ইমানে, বাই বাই।